কিমান ৰ'দ দিছে চাওকচোন। জলকীয়া বেঙেনাবোৰ শুকাই অৱস্থা নাইকিয়া হৈ গৈছে। এইফালে ভাতকেৰেলাও ইমান ধুনীয়াকৈ লাগিছিলে, কিন্তু ভাতকেৰেলাও গোটেই শুকাই অৱস্থা নাইকিয়া হৈ গৈছে। এইফালে থুপি জিকাবোৰো শুকাই গৈছেগৈ। বহুত দিন হ'ল বৰষুণে পৰা নাই। বৰষুণ নাইকিয়া ফলত গোটেই বাৰীখন শুকাই অৱস্থা নাইকিয়া হৈ গৈছে। সন্ধিয়া পানী দিলেও দিনটো অলপমান আকৌ জি উঠে, কিন্তু যেতিয়াই ৰ'দ কাঢ়া হ'বলৈ লয় গোটেই জলকীয়া বেঙেনাবোৰ শুকাই অৱস্থা নাইকিয়া হৈ যায়। ইমান ৰ'দ দিব লাগেনে বাৰু? চাওকচোন, ইয়াৰ ভোট জলকীয়া পুলিবোৰ উঠি আহিছিলেহে। বৰষুণ নাইকিয়াৰ ফলত সিহঁতো ৰখি গৈছে, একদম অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এইফালে চাওক, লেচেৰা মাহ ফুলিবলৈ লৈছিলে, গোটেই লেচেৰা মাহবোৰ লেৰেলা পৰি গৈছেগৈ, অৱস্থা নাই সিহঁতৰো। সন্ধিয়া পানী দিলে অকণমান ভাল হৈ আহে। আৰু এইফালে ভেন্দিবোৰো অৱস্থা নাইকিয়া হৈ গৈছে, একদম তিয়ঁহ ভেন্দি সকলো শুকাই অৱস্থা নাই। দেখিলেই বেয়া লগা হৈ গৈছে মোৰ বাৰীখন। কেতিয়া আৰু